গাইস চাক ৰুমৰ অৱস্থা এইপিনে আমাৰ সুমিত দা কৈ দিয়ক খবৰ চবৰ ভালে না ইয়াতে চবক আনিকে ঝাৰু মাৰাই আছো মিনালে মুখ লুকাই আছে ইমান মুখ লুকাব নালাগে তো গাইজ চিধা আমি এতিয়া স্কুলৰ পৰা মানে গৌতমেন্দ্ৰৰ ঘৰত যাই আছোঁ যিহেতু আপোনালোকে চিনি পায় গৌতমক যদি চিনি নাপায় মই গৌতমৰ ইউটিউব চেনেলৰ লিংকটো দি দিম চাই ল'ব তো মই চিধা গৌতমেন্দ্ৰৰ ঘৰত যাই আছোঁ গৌতমেন্দ্ৰৰ ঘৰত কি হয় কি নহয় চাব পূৰা কিবাটো আমাৰ ভিডিঅ' বনাই আছে দেখাব বন্ধুসকল ইউটিউবত আমি এনেকুৱা এইটো লগ পাইছোঁ গৰুটো সেইটোৱে আৰু যিটো বস্তু নাকাটে চাবি এইখিনি বস্তুকে দি দিব কমাল নহয় গাইজ চাক ব্লগাৰক কিমান মানে কি ক'ম নিজে এটা ব্লগাৰ হৈ বেলেগ ব্লগাৰক ইমান ডাউন দি আছে আমি এটা ভিডিঅ' বনাবৰ কাৰণে কিমান কষ্ট হৈছিল পাগলা হৈছিলোঁ কষ্ট ঘৰত বহি যেতিয়া মোবাইল টিপি লাগে সেইটোকে কষ্ট চলো বৰশী মাৰ আহিবলৈ এতিয়া বৰশী মাৰো চাহ কিমান দূৰৰ পৰা আহিছে আমাৰ ঘৰত মাত্ৰ চাহ খাবা আকাশা কেনেকুৱা লাগিছে চাহ বনাই কেনে একদম বন্ধুসকল ইয়াতে আমাৰ পানী লৈ লৈছে প্ৰথমতে আৰু এইটো এতিয়া আমাৰ ফাটা গাখীৰৰ চাহ বনাই কেনে আমাক খুৱাই দিব ধুনীয়াকৈ আমি স্বৰ্গ যাই পাম কি বিচাৰি আছে আকাশা কি বিচাৰিছে এইটো ঘুটি দিয়ক এনেকৈ ঘুটে নেকি আমাৰ আকাশাই জীৱনত প্ৰথমবাৰ চাহ বনাব চেষ্টা কৰিছে চেষ্টাৰ বিফলতা দি আমি একদম সৌভাগ্যজনক হৈ যাম কি বকি আছে একো বুজি পোৱা নাই কিন্তু গাইজ তো মই এতিয়া চাহ বনাই আছো আপোনালোকে চাহ ভালদৰে আৰু যদি মোৰ স্পেচিয়েল চাহ খাব মন আছে আহি যাওক মোৰ ঘৰলৈকে আৰু কেমেৰামেন বেছি কেমেৰা নিহিলাবি নহ'লে তোকে মই হিলাই দিম চাহ মই দিন ৰাত হিলাই থাকোঁ কাৰণে মই খেলাম নাই কেমেৰা নিহিলাম তো কেমেৰামেন ও ভাই এইটো দি দে একদম চিল পেক দি দে ভাল লাগিব চাবাতি গৈ ও ভাই টিকু আই হেভ গট ইট মোক কৈছে দেখোন কক্ৰচ মাৰা হেৰি ঐ লৈ ল দি দে এইটো দি দিয়ে দি দে আমি যাই পাওঁ অলপমান হস্পিটেলত দৰ্শন কৰি আহোঁ বন্ধুসকল এইটো লাইটাৰেৰে বিড়ি খাই আছে লাইটাৰ শেষ কৰিছে কিন্তু এতিয়া নচলে মোৰ তেলৰ ঐ মোৰ গাড়ীৰ তেল ইয়াতে কি কৈ আছে বে তেলৰ দেখোন ডাঙৰ কেটেনাৰ এইফালে বন্ধুসকল চবতছে ডাঙৰ এইটো পানী তেলৰ টেংকাৰ মানে মোৰ গাড়ী জানে নহয় আপোনালোকে এইটো BMW খন 50 টকাত পোৱাখন এই পেট্ৰলৰ কিবা মহাদাদা চেনি গৈ চৌদাকাৰ মেৰে চৌদাকাৰ জলকীয়া 2 টকামান ঢালিলে চেনি কিমান ৰহুন লাগিব ৰহুন চেনি চাপ কিমান দিয়ে গোটেই ঢালি দিয়া एक चम्मच 2 चम्मच মাকে মৰাবা খুজিছা নেকি বন্ধুসকল একদম চিপৰা নহয় 3 চামুচ ঢাল দিছে কিন্তু মই আৰু অলপ ঢালি মামিয়া ঢাল বেছিকে আমি একদম চুগাৰ হৈ মৰিম একদম ডাক্তৰ কেবিটি চেবিটি চব হাতাই দিম একদম এইখিনি খাই চাব খাব গাই ৰে ইমান অকণমান আৰু লাগে চাপাৰে তেজপাত লৈছা তেজপাত দুটামান দিবা লাগিব দুটা एवरीथिंग इज फेयर इन लव एंड वॉर खत्म हो गया अभी लव शुरू होगा होइसे घुटी बना लगे ওই কোনে ধুই কেনে দিয়ে ওই পাগলা আছে নেকি ধুই কেনে দিয়েছে वे लेटर हो जाए धुई के दिबा लगे डायरेक्ट আমি ডাইরেক্ট কে দিলে ইমান কিবা মছলা মাৰি না থাকে তেজপাত সেন্ট তো গাইস চাব পাৰি ইয়াতে পুৱাৰ কি মানে কি কম আৰু এনেকা জলবা চলি আছে ইপিনে বেটাই দালি হৈ গিছে পুৰা খানা এইটো দালি ভাত খাই আছে আমাৰ বেটাৰ বেলেগ হয় ভাই দালি তে মুখত দিবা লাগে जिंदगी हम छिप छिपाए अब ना
অঁ তো গাইছ এতিয়া মই মোৰ ফ্ৰী ফায়াৰ আইডিটো ৰিভিল কৰিম সকলোৱে চাব হাসিঙা মোবাইলত ফ্ৰী ফায়াৰ খেলি কেনেকৈ লাগিছে মদৰ বটল পুৰা নেট কি কম পুৰা শ্ল' মাৰি আছে ঐ আকাশ ঐ কোনটো ব্ৰেণ্ডৰ বস্তু হয় এইটো হা এই ডেঞ্জাৰ ব্ৰেণ্ড দেখে দে এইটো পেকেটটো কৰিব লাগিব মাই পিনে দ খিৰকি আৰে নাইট মোড আছে দেখে অফ কৰি দে ঐ পাগলা চাক সব কৰি হৈ যাব তো চাব পাৰে 56 লেভেল নামটো চাই লওক আইডিটো মই দেখাই দি আছোঁ ভালদৰে চাই লওক নমস্তে তো গাইছ ইয়াতে আমাৰ আলোচনা চলি আছে গৌতম দা বহুত দুখৰ খবৰ মোৰ ইউটিউব চেনেল বেন হৈ গৈছে প্লিজ ছাবস্ক্ৰাইব বেন নহয় ফ্ৰিজ হৈ গৈছে ডাউন হৈ গৈছে গো প্লিজটো হৈ গৈছে ডাউন হৈ গৈছে বেনো কৰি দিবি দামত আৰু বিষ্ণু ছাবস্ক্ৰাইব নকৰিব মোৰ চেনেল ছাবস্ক্ৰাইব तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत